हेलो फ्रेंड्स, आज आमी ब्लग एठाईत माने फुरिबोलै जाम की चाबो जाम किहर कारणे जाम एटो पिছত गम पाबो। तो आमार लगते थाকক आरो ब्लग चाওক आरो जदि खुजे आमार लगत जाबो तेनहले आहक आमार लगत आरो जाय चाওক की आछे की चाबो जाय आछो की बा चाम आरो जदि नसिबत जदि माने जिटु चाबो जाय आछो हेतु जदि माने ते नकौ माने की चाबो जाम যদি নসিবত যদি ভাল থাকে তেনহলে চাব পাৰিম ব্লগ আমাৰ লগত আৰু থাকক আমাৰ লগত। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সোনকালে যাওঁ। যদি চাব পাৰোৱে, যদি আপোনাৰ নসিবটো ভাল থাকে তেনহলে চাব পাৰিব, লগতে মোৰ নসিবটো যদি ভাল থাকে মই আপোনালোকক দেখুৱাব পাৰিম। তো ব্লগ ষ্টাৰ্ট কৰোঁ। ফ্ৰেন্ডছ, এটা বস্তু লক্ষ্য কৰিছে না নাই নাজানো, মানে চাওক, মানে ৰাস্তাৰ সাইডেদি মানে গৰু ছাগলী মানে ৰখি আছে। এনে লাগিছে মানে নাখাই আছে কিমান দিন ধৰি, মানে খোৱাবই পোৱা নাই। চাৰিওফালে পানী পানী আৰু না, সেইকাৰণে খোৱাবই পোৱা নাই, মানে শুকাই গৈছে একদম। মানুহৰ কথা বাদে দিওঁ, কিন্তু বোৱা যোনটো বস্তু হয় সিহঁতে মানে এনেকুৱা মানে পৰিস্থিতিত আছে, মানে সিহঁতে মানে একোৱে খাব পৰা নাই। তো কি ক'ম আৰু, ওপৰৱালাই যি কৰে ভালৰ কাৰণে কৰে নিশ্চয়। তো এইফালে চাওক, মানে ৰাস্তাত মানে গৰু ছাগলী ৰখি আছে, মানে থৈ দিছে, মানে চাৰিওফালে পানী, মানে চকতটো ল'বই নোৱাৰে, তো দিব নোৱাৰে, যাব নোৱাৰে, একো খাব নোৱাৰে। অকল মাত্ৰ ৰাস্তাৰ ছাইডত থাকি মানে খেৰ আৰু যদি অলপ চলপ যদি গা পানী যদি পায় তেনেহ'লে খাব পাৰে আৰু। তো এতিয়া আমি যাই আছোঁ, মানে ক'ত যাই আছোঁ কিহৰ কাৰণে যাই আছোঁ যায়ে আছোঁ। এতিয়ালৈকে কোৱা নাই ফ্ৰেণ্ডছ, আপোনালোকে টেনশ্যন নকৰিব, মানে ডাইৰেক্ট শুনিব নালাগে, দুই চকুৰে চাওক আৰু আমাৰ লগতে থাকক। তো ব্লগ ফ্ৰেণ্ডছ, আগত চাৰিআলি এটা আছে, কোনফালে যাম এতিয়া ৰ'বচোন। মানে চিনি পোৱা নাছিলোঁ, এজনক সুধিলোঁ, সোধাৰ পিছত মানে চিধা ৰাস্তাটোৱে দেখুৱাই দিলে। তো আমি চিধা ৰাস্তাৰে আহি আছোঁ মানে যাই আছোঁ। Is anybody there?
ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ। আৰু মোৰ আশা আপোনালোকে মোক ছাপোৰ্ট কৰিব সদায়। তো ভিডিঅ'টো ফুল চোৱাৰ কাৰণে ধন্যবাদ।